দুৱাৰ মহাবিদ্যালয়ৰ যিটো প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহটি আমি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত নামকৰণ কৰিছিলোঁ আৰু এই প্ৰেক্ষাগৃহৰ সন্মুখতে ছয়দুৱাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষে গহপুৰ নগৰ সমিতিয়ে সেই সময়ত এটি ব্ৰঞ্জৰ আবক্ষ মূৰ্তি স্থাপন কৰে আৰু আমি ভূপেন হাজৰিকাৰ মৃত্যুৰ পৰা আমি প্ৰত্যেক বছৰেই মহাবিদ্যালয়ত তেখেতৰ মৃত্যু তিথি পালন কৰি আহিছোঁ আৰু এই বছৰো আমি এই মহামাৰীৰ মাজত যোৱা বছৰ আমি উলহ মালহেৰে পাতিব নোৱাৰিলোঁ, অনুষ্টুপীয়াকৈ পাতিলোঁ আৰু এই বছৰো আমাৰ যিহেতু অডিটৰিয়ামটো আজি দুদিনৰ আগতেহে মহকুমা প্ৰশাসনে খালী কৰি দিছে, তাত ক'ভিডৰ সামগ্ৰীসমূহ আছিল, সেইবাবে আমি এই বছৰো কিছু অনুষ্টুপীয়া কৰি আমি উদযাপন কৰিবলগীয়া হৈছে আৰু আমি এই অনুষ্ঠানৰ জৰিয়তে ভূপেন হাজৰিকা যাতে সদায় জীয়াই থাকে, আমাৰ নতুন প্ৰজন্মৰ মাজত যাতে তেখেতৰ কৰ্মৰাজি সদায় জিলিকি থাকে, আমাৰ নতুন প্ৰজন্মই যাতে ভূপেন্দ্ৰ সংগীতৰ চৰ্চা কৰে, সেই উদ্দেশ্য আগত ৰাখি আমি এই অনুষ্ঠান প্ৰতি বছৰে পালন কৰি আহিছোঁ, এই বছৰো পালন কৰিম।